আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে যে 1 জুলাই 2024 তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ জুৰি তিনিখন আইন বলবৎ হৈ আছে। সেই তিনিখন আইন হৈছে ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু এটা হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023। এই তিনিখন আইনৰ অধীনত কিছুমান নতুন নতুন কথা তাতে মানে সংযোজন কৰা হৈছে আৰু মানে আৰক্ষীক কিছুমান মানে ক্ষমতা দিয়া হৈছে। গতিকে গোচৰ কেতিয়া কাৰ বিৰুদ্ধে হয় আমি ক'ব নোৱাৰোঁ। আপোনাৰ বিৰুদ্ধেও গোচৰ হ'ব পাৰে, মোৰ বিৰুদ্ধে ভৱিষ্যতে গোচৰ হ'ব পাৰে। গতিকে যদি আপোনাৰ বা আমাৰ বিৰুদ্ধে যদি ভৱিষ্যতত কেতিয়াবা গোচৰ হয়, তেতিয়াহ'লে পুলিচে আমাক আচলতে হাত কেৰেয়া হেণ্ডকাফ লগাব পাৰিবনে নাই, সেয়া আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে সকলোৱে চোৱা উচিত আৰু ভিডিঅ'টোৰ বিষয়বস্তুবোৰ আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিলে বন্ধু বান্ধৱীবিলাকেও মানে গুৰুত্বপূৰ্ণ কথাখিনি জানিব পাৰিব। তো ইয়াত আচলতে আমি ক'বলৈ ওলাইছোঁ যে হেণ্ডকাফ বা হাত কেৰেয়া পুলিচে আপোনাক লগাব পাৰিবনে নাই, নতুন আইনখনত কি কৈছে সেয়া আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ আৰু পুৰণা আইনখনত আচলতে কেনেকুৱা ধৰণৰ প্ৰভিজন আছিল সেয়া আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ এটা জাজমেণ্ট আছে, কেছ নাম্বাৰ ৰিট পেটিশ্যন চিভিল 2783/2021 সাবাহ আল জাৰিদ ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড 3 আদাৰ্ছ। এই গোচৰটোত আচলতে কোৱা হৈছে যে এজন অধিবক্তাক অসম পুলিচে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি সেই অধিবক্তাজনক হাত কেৰেয়া বা হেণ্ডকাফ লগাইছিল আৰু বহু সময় জাৰ্ণি কৰি কোৰ্টত লৈ গৈছিল। পৰৱৰ্তী সময়ত সেই অধিবক্তাজনে গোচৰৰ পৰা যেতিয়া খালাচ পালে, তেতিয়া অনাৰেবল গুৱাহাটী হাইকোৰ্টত ৰিট পেটিশ্যন ফাইল কৰিছিল আৰু তেখেতক বেআইনীভাৱে যে হাত কেৰেয়া বা হেণ্ডকাফ লগাইছিল আৰু ক্ষতিপূৰণ বিচাৰিছিল, তেখেতৰ ফাণ্ডামেণ্টেল ৰাইটছ, কনষ্টিটিউচনেল ৰাইটছ ভায়োলেট হৈছিল বুলি তেখেতে ৰিট পেটিশ্যন কৰিছিল আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টে বিচাৰটো সূক্ষ্মভাৱে পুংখানুপুংখভাৱে চাই অসম আৰক্ষীক দোষী সাব্যস্ত কৰিছিল আৰু 5 লাখ টকাৰ জৰিমনা দিয়াৰ কথা এই জাজমেণ্টত উল্লেখ কৰা আছে। আৰু বিভিন্ন সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে, যেনেকুৱা আপোনাৰ সুনীল বাত্ৰা, তাৰপিছত প্ৰেম শংকৰ শুক্লা, তাৰপিছত চিটিজেন্স ফৰ ডেমক্ৰেচি এণ্ড তাৰপিছত এনেকুৱা ধৰণৰ কিছুমান জাজমেণ্ট আছে। এই জাজমেণ্টত আচলতে সুনীল বাত্ৰা ভাৰ্চেছ দিল্লী এডমিনিষ্ট্ৰেশ্যন এনেকুৱা ধৰণৰ জাজমেণ্টত আচলতে কোৱা হৈছে যে হেণ্ডকাফ বা হাত কেৰেয়া এইটো এটা লজ্জাজনক বিষয়। আছামীসকলক যেতিয়া হাত কেৰেয়া বা হেণ্ডকাফ লগোৱা হৈছিল, এইটো এটা কি লজ্জাজনক বিষয় বুলি গতিকে এইটো সমালোচনা কৰিছে। আৰু কেতিয়াবা দেখা গৈছে যে ষ্টেট গভৰ্ণমেণ্টক বা পুলিচক কি কৰিছিল, জৰিমনা বিহিছিল আৰু ব্যক্তি এজনৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট হয় বুলি বিভিন্ন জাজমেণ্টত উল্লেখ কৰা হৈছিল। আৰু সেইকাৰণে নতুন আইনখনত BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ত কিছুমান নতুন প্ৰভিজন সংযোজন কৰা হৈছে, য'ত নেকি পুলিচে কিছুমান অপৰাধ কৰিলে হাত কেৰেয়া বা হেণ্ডকাফ লগাব পাৰে। সেই অপৰাধখিনি আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, পুৰণি CRPC 46 এই আইনখনত কিন্তু মানে হাত কেৰেয়া বা হেণ্ডকাফ যে লগাব পাৰিব মানে স্পষ্টকৈ কিন্তু আইনত উল্লেখ কৰা নাছিল, যাৰ ফলত নতুন আইন BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ছেকশ্যন 43 সাবক্লজ 3 ইয়াত পুলিচক স্পেচিয়েলি কিছুমান ক্ষমতা দিয়া হৈছে আৰু সেই ক্ষমতা প্ৰয়োগ কৰি পুলিচে এইকেইটা অপৰাধ যদি কোনোবাই কৰিছে, তেতিয়াহ'লে সেই ব্যক্তিজনক হাত কেৰেয়া লগাব পাৰিব। এই অপৰাধখিনি আপোনালোকে জনা উচিত। নাম্বাৰ 1, নতুন আইন অনুসৰি বৰ্তমান কি অপৰাধ সংঘটিত কৰিলে পুলিচে আছামী এজনক হেণ্ডকাফ অথবা হাত কেৰেয়া লগাব পাৰিব। নাম্বাৰ 1, গ্ৰেপ্তাৰৰ সময়ত। এতিয়া কোনোবা এজন আছামীক পুলিচে যেতিয়া গ্ৰেপ্তাৰ কৰে, তেতিয়া গ্ৰেপ্তাৰৰ সময়ত মানে
গ্ৰাভিটি অফ অফেন্স অপৰাধৰ প্ৰকৃতি অনুযায়ী সেই ব্যক্তিজনক হেণ্ডকাফ লগাব পাৰিব তাৰপিছত আৰু সেই আসামিজনক যেতিয়া আদালতত হাজিৰ কৰাবলৈ লৈ যাব মানে পুলিচ ষ্টেচনৰ পৰা বা পুলিচ ষ্টেচনত ৰিমাণ্ডত ৰাখি পুলিচ ষ্টেচনৰ পৰা যেতিয়া কোৰ্টত লৈ যাব এই সময়খিনিত মানে হেণ্ডকাফ লগাব পাৰিব নাম্বাৰ 3 অব্যাহত অপৰাধী অথবা পুনৰ অপৰাধী ৰিপিটেড অফেণ্ডাৰ্ছ এণ্ড হেবিচুৱেল অফেণ্ডাৰ কিছুমান আছে যিবিলাক অপৰাধীয়ে সকলো সময়তে অপৰাধবোৰ কৰি থাকে বা ৰিপিট অফেণ্ডাৰ্ছ এটা অপৰাধ সংঘটিত কৰিলে তাৰ পিছত আৰু কিছুদিন পিছত আৰু এটা অপৰাধ সংঘটিত কৰিলে তেনেকুৱা ধৰণৰ যদি অপৰাধী থাকে তেতিয়াহ'লে পুলিচে হাতকেৰেয়া লগাব পাৰিব তাৰ পিছত গণহত্যা মব লেঞ্চিং অৰ্গানাইজড ক্ৰাইম 4-5 জন মানুহে মানে এটা দলত মানে সংযুক্ত হৈ যদি কোনোবা ব্যক্তিক মানে মাৰপিট কৰি যদি মাৰি পেলাই হত্যা কৰে গণহত্যা কৰে মব লেঞ্চিং কৰে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আসামিক পুলিচে হাতকেৰেয়া লগাব পাৰিব তাৰপিছত সন্ত্ৰাস কাৰ্যকলাপৰ লগত জড়িত অপৰাধী উগ্ৰপন্থীৰ লগত যদি জড়িত কোনোবা অপৰাধ কোনোবা ব্যক্তিয়ে কৰিছে তেতিয়াহ'লে সেই ব্যক্তিক হাতকেৰেয়া লগাব পাৰিব তাৰপিছত ড্ৰাগছ অপৰাধী ড্ৰাগছৰ সৈতে জড়িত অপৰাধীবিলাকক পুলিচে হেণ্ডকাফ লগাব পাৰিব অবৈধ অস্ত্ৰ বোমা বাৰুদ যদি কোনোবাই ৰাখিছে বা বেপাৰ বাণিজ্য কৰিছে আৰু কোনোবা আসামী যদি গ্ৰেপ্তাৰ হৈছে তেতিয়াহ'লে পুলিচে হেণ্ডকাফ লগাব পাৰিব তাৰপিছত হত্যা ধৰ্ষণ এচিড আক্ৰমণকাৰী কোনোবাই যদি হত্যা কৰিছে ৰেপ কৰিছে মাৰ্ডাৰ কৰিছে আৰু এচিড আক্ৰমণ কৰিছে এচিড দি যদি কাৰোবাক ক্ষতি কৰিছে বা আক্ৰমণ কৰিছে তেতিয়াহ'লে তেনে ব্যক্তিক পুলিচে হেণ্ডকাফ হাতকেৰেয়া লগাব পাৰিব আৰু জাল নোট কোনোবাই যদি মানে কাউণ্টাৰফেইট কইন এণ্ড কাৰেন্সি কোনোবাই যদি জাল নোট মানে কি কৰিছে জালিয়াতি কৰিছে বা ডুপ্লিকেট ব্যৱহাৰ কৰিছে গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিক পুলিচে হাতকেৰেয়া লগাব পাৰিব তাৰপিছত মানৱ সৰবৰাহকাৰী হিউমেন ট্ৰাফিকিং মানৱ বেহাৰ সৈতে জড়িত বা চাইল্ড বা ল'ৰা ছোৱালীবিলাকক মানে অন্য ঠাইত যদি কোনোবাই বিক্ৰী কৰে তেতিয়াহ'লে সেইবোৰক মানৱ সৰবৰাহকাৰী বুলি কোৱা হয় তেনেকুৱা অপৰাধীক পুলিচে হেণ্ডকাফ লগাব পাৰিব তাৰপিছত যৌন নিৰ্যাতনকাৰী যদি কোনোবা ব্যক্তিয়ে যৌন নিৰ্যাতন কৰিছে কাৰোবাৰ তেতিয়াহ'লে আৰু যদি ৰাষ্ট্ৰদ্ৰোহ অফেন্সেছ এগেইনষ্ট দ্য ষ্টেট যদি কোনোবাই ৰাষ্ট্ৰদ্ৰোহ বা যৌন নিৰ্যাতনকাৰী অপৰাধৰ লগত জড়িত তেতিয়াহ'লে এনেকুৱা ধৰণৰ আসামিক পুলিচে হেণ্ডকাফ বা হাতকেৰেয়া লগাৰ ক্ষমতা নতুন আইনখনত BNSS ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা সেকশন 43 সাবক্লজ 3 পুলিচক ক্ষমতা দিয়া হৈছে আৰু পুলিচে এই ক্ষমতা পাই এনেকুৱা ধৰণৰ অপৰাধী বা আসামিক পুলিচে হেণ্ডকাফ বা হাতকেৰেয়া লগাব পাৰিব যদি ভিডিঅ' ভাল লাগে নিশ্চয় আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ